নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনালোকক জব ইন আছাম চেনেলটিলৈ স্বাগতম জনালোঁ। বহুতেই ভাল খবৰ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে ঘোষণা কৰিছিল 1 লাখ চাকৰি দিম বুলি, বাকী থকা 10,000 পদৰ নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। কি বিভাগত পদ থাকিব, কি পদ হ'ব, এইখিনি সবিশেষ আমি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। যদিহে আপোনালোক আমাৰ চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক এটা কৰি দিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে শিক্ষা হৈছে আমাৰ শিক্ষাৰ্থী আৰু দেশৰ ভৱিষ্যত উজ্জ্বল কৰি গঢ়ি তোলাৰ বাবে আধাৰ। ইয়াত তেওঁ উল্লেখ কৰিছে যে যিখিনি APDCL পদ দিয়া কথা আছিলে সেইখিনি 2022ৰ ভিতৰত পূৰণ কৰিম বুলি কৈছে। মানে এই লাষ্ট ডিচেম্বৰ মাহতে গোটেইখিনি পদৰ ঘোষণা কৰিব যে কি পদ থাকিব, কি হ'ব, কেনেদৰে নিযুক্তি প্ৰক্ৰিয়া হ'ব। এইখিনি সম্পূৰ্ণ দায়িত্ব নন্দিনী গাৰ্লুছা আৰু জয়ন্ত মল্লবৰুৱাক অৰ্পণ কৰিছে। আৰু নতুনকৈ যিমানখিনি পদৰ সৃষ্টি কৰিব লাগে সেইখিনি নিযুক্তি প্ৰদান কৰিছে সম্পূৰ্ণভাৱে। বহুতেই ভাল খবৰ, কিয়নো ইমানখিনি যিসকলে ইয়াৰ আগৰ এক্সামটোত কোৱালিফাই কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে এইটো এটা সুবৰ্ণ সুযোগ যে তেওঁলোকে এইটো এক্সামত কোৱালিফাই কৰক, ভালদৰে পঢ়ক, লগতে APDCL পৰীক্ষাত অৱতীৰ্ণ। আৰু এটা ঘোষণা কৰিছে, আৰু এটা দিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, সেইটো আমি ইয়াতে আলোচনা কৰিম। আহকচোন। ইয়াত উল্লেখ কৰা আছে যে APDCL ৰিক্ৰুইটমেণ্টটোৰ 2022-23 বাবে 2000 পদ ইয়াত দিয়াৰ বাবে কৰিছে, ঘোষণা কৰিছে। লগতে এইটো অনলাইন প্ৰক্ৰিয়াটো নিযুক্তি হ'ব, মানে অনলাইনে এপ্লিকেশ্যন কৰিব লাগিব। AOৰ পদ থাকিব 35টা। ইয়াত কোৱালিফাই থাকিব লাগিব, ডিগ্ৰী হ'ব লাগিব, আৰ্টছ, ছায়েন্স, কমাৰ্চ, আৰু 55 মাৰ্ক হ'ব লাগিব। বয়সটো দিছে 21 বছৰৰ পৰা 44 বছৰ আৰু দৰমহাটো দিছে 16,800 পৰা 60,500 টকা। অফিচ কম ফিল্ড এছিষ্টেণ্ট, ইয়াত 200 পদৰ বাবে ঘোষণা কৰিছে। মেক্সিমাম কোৱালিফিকেশ্যন হৈছে হাই ছেকেণ্ডেৰী পাছ। ইয়াতো বয়স একেই, 18 পৰা 44 বছৰ বয়স, আৰু দৰমহা প্ৰায় একেই ইয়াতো। লগতে গ্ৰেড পে থাকিব 5,800 টকা। তিনি নম্বৰ ভেকেঞ্চিটো সৰ্বাধিক পদ আছে ইয়াত আছে 1650টা পদ, আৰু ইয়াত বিচাৰিছে মেট্ৰিক পাছ, লগতে IT থাকিব লাগিব। ধৰি লওক এইখিনি ইলেক্ট্ৰিকেলত হওক, গভৰ্ণমেণ্টৰ ইনষ্টিটিউটৰ পৰা কৰা হ'ব লাগিব। ইয়াত বয়সৰ সময়সীমা দিছে 18 বছৰৰ পৰা 44 বছৰ বয়স, আৰু ইয়াত দিছে চেলাৰীটো দিছে 12,400 পৰা 47,400 টকা, লগতে 4,500 টকা গ্ৰেড পে থাকিব। 4 নম্বৰ পদটো হৈছে পিয়ন। ইয়াত টোটেল পদ আছে 65টা, আৰু এইটো বিচাৰিছে 8 পাছ। 5 নম্বৰ পদটো হৈছে চকীদাৰ। ইয়াত 50টা পদ বিচাৰিছে। ইয়াত দিছে যে এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছলৈও হ'ব। এছিষ্টেণ্ট মেনেজাৰ পদ আছে ইয়াত, যিটো নেকি আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰ হ'ব লাগিব বা ইলেক্ট্ৰিকেলৰ কৰা হ'ব লাগিব, IT লাগিব। এইখিনি ইয়াত ভালদৰে উল্লেখ কৰি দিছে। টোটেল ইয়াত পদ আছে 2000টা। লগতে আৰু এটা ঘোষণা কৰিছিল আজি যে আৰু কি বিভাগত নিযুক্তি হ'ব সেই বিষয়ে। ইয়াত ঘোষণা কৰিছে যে বন সুৰক্ষা বেটেলিয়ন, ইয়াতো আপোনালোকৰ নিযুক্তি হ'ব। 31 ডিচেম্বৰৰ ভিতৰত এই নতুন পদৰ সৃষ্টি কৰিবৰ বাবে এইটো মানে মুখ্যমন্ত্ৰীয়ে আমাক জনাইছে।